আজি ব্ৰেকফাষ্ট মেগী আৰু 12টা বাজিল আজি খাওঁতে খাওঁতে আমাৰ পাই নাই কামত লাগি আছো ভাইটি আহি পাই বনাইছে ফালে মায়ে পিচি আছে নাৰিকল এয়া আৰু এয়া বজাৰ কাইলে দিনটোৰ কাৰণে এয়া বজাৰ ফালে ঘৰ চৰ মই চাফা টাফা কৰি আছো আধা আধি হৈছে আৰু ঘৰবোৰ চাফা আৰু এইটো ৰুম চাফা কৰিব বাকি আছে আৰু ইমানখিনিলৈকে কৰি হৈছেগে আৰু বাকি ৰুমবোৰ দেখাইছো ৰব এই আগফালে হেয়া মই টাববোৰ সব ধুই মেলি থৈ দিছো ধুলি লাগি লেতেৰা হৈ গৈছে যে ফুলবোৰ সব ধুই কৰি বাকিখিনি সবতে পানী দি কৰি থৈ দিয়া আছে আৰু আমাৰ ঘৰ এইটো বৰ্তমান আন্ধাৰ ইয়াত ওয়াৰিং কৰা নাই যে নতুনকে বনোৱাৰ পিছত ওয়াৰিং কৰা নাই কাৰণে আন্ধাৰ আৰু ইফালে আমাৰ ড্ৰয়িং ৰুম একদম টিপটপ নতুন কইনাৰ নিচিনা সজাই দিয়া হ'ল কালাৰ হোৱাৰ পিছত একদম চক ড্ৰয়িং ৰুমটো আমাৰ কেনেকুৱা লাগিছে জনাব দেই কালাৰটো হতি বাকিখিনি বস্তু কেনেকুৱা লাগিছে এটা সাইড এনেকে একেৰে ডিজাইনত আছে খালি কালাৰটো চেঞ্জ হয় কালাৰ চেঞ্জ হয় মানে বহুত চেঞ্জ হৈ যায় আৰু এইবোৰ সববাৰ নতুন লগোৱা হৈ গ'ল এইবোৰ সব কাপোৰ কানি কুচন কভাৰ সব নতুন হৈ গ'ল বাৰু সেয়া বৰ্তমান আৰু ইফালে গোটেই ঘৰটো চাফা হৈ গ'ল কৰি কালি আজি ভিতৰত ঘৰটো কমপ্লিট হ'ল চাফা এইবোৰ সব পাকঘৰো চাফা হৈ গ'ল কি দেখাম আৰু বাকি বনাবোৰ দেখাম আৰু কি বনাও আলহীৰ কাৰণে কাইলে আলহী আহিব মানে আমাৰ ইয়া নাৰিকল লাৰু বনাবৰ কাৰণে মই নাৰিকলখিনি ভাজিছো আৰু এটা কেকো বহাই থৈ আহিছো হেতু হেফালে হৈ মানে একিনিও হৈ যাব আৰু এতিয়া মা মই মিলি দুইজনী বনাইছো পটাপট নহলে শুকাই আহিব যে লাৰু বনাই হৈ গ'ল কেকো ৰেডি হৈ গ'ল আৰু এতিয়া মই বনাই আছো বৰপিঠা আৰু মোৰ বনাই কৰি হৈ গ'ল বহুতখিনি আৰু দুটামান আছে এইকিটা মায়ে কৈছে মই বনাও আৰু মোক ভাত খাবলৈ পঠাইছে এতিয়া মই আৰু ভাইটিহে ভাত খাব আছো বাকি মা দেউতা খালে দেহা মানুহক মায়ে খুৱাই দিলে আমি এতিয়া ভাতকিটা খাই লওঁ খাই বৈ শুব পাৰিম আৰু এইফালে কেকটো এয়া ৰেডি হৈ গ'ল অতিনে ৰেডি হ'ল বাৰু এতিয়া ঠাণ্ডা হ'ল যে উলিয়াইছো কেকটো উলিয়াই এতিয়া কাটি থৈ দিবলৈ দিওঁ ভাইটিকে কাটিব দিওঁ আৰু কেকটো কাটি থৈ দিলে চিন্তা নাই আৰু ধুনীয়া একদম স্পঞ্জি হৈছে কেক পাত্ৰটো ডাঙৰটো সেইকাৰণে অকণমান কম ফুলিল নহলে আৰু অলপ বেছি ফুলিলহেঁতেন আৰু এতিয়াও ধুনীয়া জোখত হৈছে আৰু সব কৰি মেলি একদম আজৰি আৰু টেনচনটা হৈ আছে কাইলে দিনটোৰ কাৰণে আজি কামখিনি হোৱা নাছিল যেতিয়ালৈকে হোৱা নাছিল তেতিয়ালৈকে টেনচন হৈ আছিল ফাইনালি সব কৰি মেলি ঘৰ থৰ চাফা কৰি বনোৱা কৰা যিখিনি বস্তু আছিল সেইখিনি বনাই মেলি হৈ গ'ল এতিয়া অকণমান শান্তি লাগিছে এতিয়া অকণ ভালকে শুই লওঁ ৰাতিপুৱা সোনকালে উঠিব লাগিব ঘৰ সাৰা মুছা আলহী অহা কথা যিহেতু সেইখিনি কামহে আছে এতিয়া কাইলে দিনটো ভালকে হৈ যোৱাটোৱে লাগে আৰু সেইটো এটা ডাঙৰ টেনচন কাইলে দিনটোৰ কাৰণে সেইটো ধুনীয়াকে হৈ যাওক আৰু একদম নিশ্চিন্ত আৰু তাকে আৰু এইটো ভিডিঅ' মই কিন্তু সামৰি দিছো আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আহিছো এতিয়া আৰু শুই যাওঁ গুড নাইট বাই বাই